মৰ্নিং ৰাতিপুৱা ভিডিঅ'টো আজি ষ্টাৰ্ট কৰি দিছোঁ হ'ল আজি বহুত দিন ভিডিঅ' কৰাও নাই আৰু গতিকে আজি ভাবিছোঁ বোলো ভিডিঅ' এটা কৰোঁ কিনো দেখাম তাকো ভাবি আছোঁ আৰু তেনেকুৱা একো নাই এতিয়া ভাগৱত পাঠ আহিলে সেয়া কৰি আহি লৈ পেলাই এতিয়া ভাতকেইটা বনাওঁগৈ আৰু মিস্ত্ৰীও আহিব মানে বেচিন এটা অনা হৈছিলে বেচিনটো লগাবলৈ মিস্ত্ৰী আহিব তো সেইটো কাৰণে সোনকালে ভাতকেইটা বনাই কৰি লওঁ বেচিনটো মানে আনিছে আৰু কি মানে লগোৱা সময়ত আকৌ ময়ো থাকিব লাগিব সেইটো কাৰণে কাম বনকেইটা কৰি আজৰি হৈ লওঁ আজৰি হৈ লোৱাৰ পিছতহে মানে ধুনীয়াকৈ দেখাই কৰি দিব পাৰিম আৰু এইফালে আমাৰ চানী দিছেনে সেই মানুহ চাই আছে চানী চানী চেক দিয়া চেক 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 দিয়া চেক চেক দিছে আমাৰ চানীয়ে চেক দিব পৰা হৈ গ'ল আৰু দেই আমাৰ চানীয়ে চেক দিব পৰা হৈ গ'ল আৰু এতিয়া ভাতকেইটা বনাই কৰি আজৰি হৈ লওঁ তাৰপিছত আৰু কি বনাওঁ সেইটো দেখাম আৰু আপোনালোকক গতিকে চাই থাকিব ভিডিঅ'টো স্কিপ নকৰাকৈ চানীক মানে বান্ধি থওঁ আৰু লাহে লাহে এতিয়া বহুত দুষ্টামি হৈ গৈছে চানী 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 ভিতৰত মানে আছে এটা সৰু বেচিন আৰু সেইটোত মানে বাচন চাচন ইমান ধুব নোৱাৰে হাত ধুবলৈ সুবিধা হয় আৰু এইকেইদিন বতৰটো বৰষুণেই দি আছে আজি বতৰটো পূৰা ৰ'দ দি আছে ভালো লাগিছে আৰু সদায় বৰষুণ দি থাকিলে ভালো নালাগে আৰু কাপোৰ কানিবিলাকো নুশুকাই এতিয়া দিছে ন পূৰা ৰ'দ একদম পূৰা ৰ'দ দি আছে পিছফালে আৰু নাজানো আৰু ভাটিবেলালৈ আগবেলা মানে ৰ'দ দিয়ে আকৌ ভাটিবেলালৈ বৰষুণ দিয়ে এনেকুৱাই কৰি আছে গতিকে আজি কি কৰে নাজানো বতৰটো এনেকৈ ৰ'দ দিলেই ভাল আৰু বেচিনটো এইটোৱে চব যোগাৰ কৰি আনি কৰি থৈ দিছে কিন্তু এতিয়া লগাবলৈ আৰু মানুহ আহিলে লগাই কৰি দিব আৰু এতিয়া আনা 3-4দিনমান হ'ল আৰু এতিয়া লগাব আৰু আজি গতিকে আৰু বৰষুণৰ ছিজন গতিকে এতিয়া সুবিধা হ'ব আৰু গা ধোৱা সময় হ'লে তা আহি গ'ল আৰু চানী গা ধুৱাই দিলে হৈ গ'ল চানী চানী হৈ গ'ল ধুৱাই দিছে গা ধুৱাই দিছে পকাই দিয়া এতিয়া যেন সি একোহে নাজানে এই সেইখন লৈ আহা গা ধুৱাই দিছে ৰ'দলৈ লৈ পেলা নেকি গা ধোৱা সময়ত আকৌ হেৰি কৰিলে ঘঁহিলেও তাৰ বেয়া পায় সি গা ধুৱাই দিলে বাবা এতিয়া বগা হৈ গ'ল দেই বগা হৈ গ'ল চেক চেক চানী চেক চানী A few moments later.
ইফালে বেচিনটো লগাই থৈ গ'ল আৰু বৰষুণৰ ছিজন তো বেচিনটো বেছি জৰুৰী ভিতৰতে বাচন ধুবলৈ নহয় বৰষুণত দি বাচন ধুই থাকিব লাগে লগালে আৰু টেম্পলৈকেহে লগাই থৈ গৈছে আৰু ষ্টেণ্ড বনাব দিছে ইয়াতে সাজৰ কাৰণে মই সৰিয়হ আৰু ছজনাৰ চৰচৰি বনাম বুলি ভাবিছোঁ এনেকৈ ছজনা কাটি লৈছোঁ আৰু এইফালে দুটা বিলাহীও লৈ লৈছোঁ আৰু এইফালে মই কুকাৰত 4টামান আলু বইল কৰি লৈছোঁ তেতিয়া গ্ৰেভিটো মানে ভাল হ'ব আৰু এইফালে মই মিট মছলা এনেকৈ ৰেডি কৰি লৈছোঁ এই গোটেইখিনি যা যোগাৰ কৰি মেলি লৈ এতিয়া মই বনাম ছজনা আৰু সৰিয়হ এইফালে মই আদা নহৰু পেষ্ট কৰি লৈছোঁ আৰু গোটেইখিনি মই যোগাৰ কৰি লৈ পেলাই কেনেকৈ বনাওঁ আপোনালোকে চাই থাকক মই ছজনাখিনি ভাজি লৈছোঁ কিয় মই ইয়াত বিলাহী দিম সৰিয়হখিনিৰ লগত তো মানে সেইটো কাৰণে ছজনাখিনি ভালকৈ নিসিজিব পাৰে সেইকাৰণে মই অলপ সময় আধা সিজাকৈ মানে এনেকৈ ছজনাখিনি ভাজি লৈছোঁ তাৰপিছত সৰিয়হ দি মই গোটেইখিনি মিক্স কৰি মই মানে গ্ৰেভি কৰিম আৰু তাতে মই পিঁয়াজখিনি এনেকৈ ভাজি ল'ম পিঁয়াজখিনি অলপ সময়ৰ কাৰণে মিঠাবলৈকে ভাজি ল'ম ইয়াৰ পিছতে এতিয়া দিম বিলাহীখিনি অলপ গ্ৰেভি কৰিব নাকত মছলাই ধৰি গৈছে আৰু 5 মিনিটমান ভাজি থাকিব লাগিব এনেকৈ মানে গোটেই বিলাহীখিনি ধুনীয়াকৈ জলিয়ন হৈ যায় ভাঙি পেলাই এতিয়া ছজনাখিনি দি দিলোঁ আৰু দেখিছোঁ বিলাহী আলু গোটেইখিনি মিক্স কৰি পেলাই অলপ সময় ভাজি থাকিম তাৰপিছত পানী দিম অলপ মানে যাতে গ্ৰেভিটো হ'বৰ কাৰণে বিলাহী মিক্স কৰিলোঁ ভাঙি পেলাই ছজনাখিনি সিজিব লাগিব ভালকৈ তেতিয়াহে ভাল লাগিব খাই সৰিয়হৰ চৰচৰি হৈ গ'ল আৰু দেখিছেনে মানে কাঢ়ি দিলোঁ বাতিটোত আৰু কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰি জনাব বিলাহী আলু আৰু বগা সৰিয়হ আৰু ছজনা আজি দুপৰীয়া সাজটো এনেকৈয়ে বনাম আৰু কি বনাওঁ সেইটো দেখাই থাকিম আপোনালোকক এনেকৈ তিতা কেৰেলা ভাজিম চব্জিৰ কাৰণে আৰু এইফালে দেখিছেনে চানি পিছে পিছে দৌৰি ফুৰিছে আৰু চবতে তিতা কেৰেলা এটা এটাকৈ পেলাই থৈ দিছে বুটলি ল'ব লগা হৈছে এতিয়া দাইল নবনাওঁ আৰু চৰচৰি বনাইছোঁ যেতিয়া দাইল নাখায় কোনো সেইটো কাৰণে তিতা কেৰেলা ভাজিম চৰচৰিৰ কাৰণে তিতা কেৰেলা ভাজিম আৰু এইফালে সৰিয়হৰ চৰচৰি আৰু আপোনালোকক দেখাম আৰু আজি দুপৰীয়া সাজ কেনেকৈ পাৰ কৰিলোঁ আৰু এইফালে আমাৰ চানি একদম পিছে আৰু সি বহুত ডাঙৰ হৈ গৈছে দেখিছেনে বহুত খেলিব পৰা হৈ গৈছে দৌৰি থাকে তিতা কেৰেলা মিহি মিহিকৈ এনেকৈ কাটি ল'লোঁ আৰু এইফালে পিঁয়াজ কাটি লৈছোঁ আৰু এইফালে তেল বহাই দিলোঁ আৰু এতিয়া তিতা কেৰেলাখিনি ভাজিম আৰু কিছুমানে মানে সেমেকাই ভাজে তেনেকৈ ভাল নালাগে আৰু মানে পূৰা শুকান কৰি ভাজিব লাগে তেতিয়া ভাল লাগে আৰু মই পূৰা শুকান কৰি ভাজিম আৰু কেনেকৈ তিতা কেৰেলা খাই ভাল পায় কমেণ্ট কৰি জনাব মই বহুত ভাল পাওঁ আজি মানে দুপৰীয়া সাজত এয়াই আৰু চিম্পলকৈ বনাইছোঁ আৰু তিতা কেৰেলা ভাজি আৰু সৰিয়হৰ ছজনাৰ চৰচৰি আৰু ভাত আৰু বিশেষ তেনেকৈ একো নাই আজিৰ সাজত কেতিয়াবা এনেকৈও খাই ভাল লাগে
ৰেষ্ট লৈ ল'লোঁ আৰু ৰেষ্ট লোৱাৰ পিছত দেখিছিলে মিস্ত্ৰীও আহিছিলে মিস্ত্ৰীকো খুৱাই বোৱাই লৈ আমিও খাই বৈ অলপ ৰেষ্ট ল'লোঁ এতিয়া বাজিলে 4টা আৰু চানীক অলপ ফুৰাবলৈ গৈছিলে এওঁ আৰু ময়ো বোলো দেখাওঁ চানী ক'লে নিশ্চয় কি কৰিছে গোটেইখিনি আপোনালোকক দেখাই থাকিম আজি দিনটোত কি কৰিলোঁ আপোনালোকে চাই থাকিব চানীক অকণ ফুৰাবলৈ ৰাস্তাৰ ফালে লৈ গৈছে দেখিছেনে সেই ৰাস্তাত বহি আছেগৈ সন্ধিয়াৰ কাৰণে বনালোঁ চুজি লাডু আৰু এয়া গাখীৰ দি বনাইছোঁ কিছুমানে পানী দি বনায় মই গাখীৰ দি বনাইছোঁ আৰু গাখীৰতে চুজি বনাইছোঁ আৰু চুজি লাডুটো খাই বহুত ভাল লাগে নহয় জানো গতিকে সন্ধিয়াৰ কাৰণে চুজি লাডু বনাইছোঁ আৰু খাবৰ কাৰণে চানীক মানে অকণ ফুৰাবলৈ লৈ গৈছে ৰাস্তাৰ ফালে আৰু দিনটো আৰু যিখিনি দেখাব পাৰিছোঁ লগক দেখালোঁ আৰু আজি ব্লগটো ইমানতেই সামৰি দিওঁ আৰু বেছি দীঘল হৈ গ'লেও আমনি পাই থাকে গতিকে যদি ভাল লাগে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু অন্য এটা ভিডিঅ'লৈ আকৌ এবাৰ লগ পাম আজিলৈ আহোঁ